নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অঞ্জলি বৰুৱাৰ অন্য এটি ভিডিঅ'লৈ। মই আজি আপোনালোকক দেখুৱাব বিচাৰিছোঁ চাৰ্কুৱেল বিল মাস্ক কেনেকৈ লগায়। ময়ো লগোৱা নাছিলোঁ, গতিকে আপোনালোককো অলপ দেখুৱাওঁ আৰু ময়ো প্ৰথমবাৰৰ কাৰণে লগাব বিচাৰিছোঁ। এয়া মই জগত পানী ল'লোঁ, গৰম পানী দি টাৱেলখনে দি মুখখন ভালকৈ মুচি ল'ম। মুচি লোৱাৰ 5 মিনিটৰ পাছত এতিয়া মই চাৰ্কুৱেল মাস্কটো কেঁচি দি কাটি লওঁ। মই সৰু চাই আনিছোঁ, যিহেতু মই এবাৰেই ইউজ কৰিম, সেইকাৰণে সৰু চাই আনিছোঁ। এনেকৈ লগাব লাগে। এয়া মই লগালোঁ। এতিয়া লগাৰ পাছত আধা ঘণ্টামান শুকাব দিব লাগিব। ফাইনেলি আমাৰ 45 মিনিট হৈ গৈছে আৰু এয়া শুকুৱাইছে, আপোনালোকে দেখিছে শুকুৱাই আছে। অকণমান এনেকৈ মুখখন অকণমান মাছাজ কৰি ল'বা, তেতিয়াহ'লে জল্দি এৰি যাব। বঢ়িয়া দেখিছে, এতিয়া বান্দৰীৰ নিচিনা দেখিছে। প্ৰথমতে তলৰ ফালৰ পৰা এৰুৱাব লাগে। মোৰ তলৰ ফালৰ পৰা এৰুৱাইছোঁ, কাৰণ মোৰ ফেচখনত মানে সৰু সৰু নোম আছে, সেইকাৰণে মই তলৰ ফালৰ পৰা এৰুৱাইছোঁ। আপোনালোকে যেনেকৈ এৰুৱাই এৰাব পাৰে। এৰুৱা হৈ গ'ল। দেখিছে নহয় আপোনালোকে, ফেচখন কি ধুনীয়া হৈ গৈছে। বেলেগ লাগিছে, ভালে লাগিলে লৈ। আপোনালোকেও ইউজ কৰিবা। মই এৰুৱাৰ পাছত এইটো মইশ্চাৰাইজাৰ মুচোৱাৰ পাছত মুখখন ধুই দিব নালাগে। মইশ্চাৰাইজাৰ ৱেট টিছু আছে চবৰে মইশ্চাৰাইজাৰ, গতিকে মই সেইকাৰণে ইউজ কৰিছোঁ, সেইকাৰণে মোহাৰি এতিয়া লৈছোঁ। ফেচখন কোমল হৈ আছে, বেলেগ ইউজ নকৰিবা। লাহে লাহেকৈ ৱেট টিছু মইশ্চাৰাইজাৰ লৈ পেলাই এনেকৈ কৰি থাকিবা। আপোনালোকক এইখিনিয়ে দেখাইছিলোঁ। ময়ো প্ৰথমবাৰৰ কাৰণে ইউজ কৰিছোঁ, সেইকাৰণে আপোনালোককো দেখুৱালোঁ। যদি ভিডিঅ'টো ভাল লাগে, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিবা। মই যিখিনি লগালোঁ আপোনালোকৰ ওচৰত দেখুৱালোঁ। যদি ভিডিঅ'টো ভাল পালে ধন্যবাদ। তাহলে লাইক কমেণ্ট ছাবস্ক্ৰাইব নিশ্চয় কৰি দিবা। ধন্যবাদ।